বাৰী হৈ তেল পানী লৈ যোৱা বাহৰ নতুন দলং লেচি নেদেখা বুলি ঘাট খোলা সময় পুৱা 6 বজাত ঘাট বন্ধ কৰা সময় সন্ধিয়া 5 বজাত দলঙৰ ওপৰত ফটো তোলা নিষেধ দলঙৰ ওপৰত বাইক চলাওঁতে এজন উঠিব দলঙৰ পৰা দলং পাৰ হওঁতে এটা পাৰৰ পৰা অন্যটো পাৰ চাই ল'ব দলংখন ঠেক হোৱাৰ বাবে এক সময়ত দুয়োফালৰ পৰা পাৰ হোৱা সম্ভৱ নহয় নিশ্চয় অনুগ্ৰহ কৰি উক্ত নিৰ্দেশা বুলি মানি চলক অন্যথা কিবা অঘটন হ'লে লেচি দায়ী নহয় ধুনীয়া ধুনীয়াকৈ বনালে দেই দলংখন কুমলীয়াটো একদম